কি কৈছিলে আপুনি আপোনাক বোলো ফেচবুকত মেছেজ দি থৈ দিছোঁ। অঁ মোক এই মোক মেছেজ দিলে নাপায় দিয়ক। এতিয়া বিলাসী দিনা অসমে আপোনালোকৰ কাষত আহিছোঁ খিলঞ্জীয়া দোকানীখিনি কাষত কিবা ক'ব নি? বেয়া পাইছে নি কাৰণে বেয়া পোৱা নাই, কালি যিটো ঘটনা হৈ গ'ল আছোঁ এইবিলাকৰ কাৰণে তেনেকুৱা হ'লে বেয়া লাগে, কাৰণ কিয় অসমীয়াক যদি আক্ৰমণ কৰে। এই অসমীয়া আক্ৰমণ কৰিব না আপুনি বিলাসী দিনা অসমক খবৰ দিলেই হ'লে এইখিনি চাব আমাৰ লাচিত দিনা ল'ৰা আছেহি। কি ক'ব দাদা আপোনালোকৰ কাষত আহিছোঁ ভাল লাগিছে বঢ়িয়া বঢ়িয়া বঢ়িয়া। এটা আহিছিলোঁ বীৰ লাচিত সেনা অসম সকলোবিলাক আহিছে কালি হেনো বোলে স্পাইৰেল পটেটো আৰু বাকীবিলাক দোকান বন্ধ কৰি দিয়া হুংকাৰ দিছিলে। গতিকে ইয়াত বিভিন্নজন আমাৰ এইবিলাক থলুৱা ব্যৱসায়ী আছে থলুৱা পৰা অসমৰ খিলঞ্জীয়া মানুহ। ইয়াত এটা কথা স্পষ্ট আৰু চিধা হয় যে বীৰ লাচিত সেনা অসম জীয়াই থকা লাগে বহিৰাগতৰ কোনো বণিক গোষ্ঠী কোনো ব্যক্তিয়ে ইয়াৰ পৰা আগ্ৰাসন চলাব নোৱাৰিব। আমাৰ তপন দা আছে এইফালে সভাপতি আছে মুকুট দা আছে আমাৰ এজন গীটাৰিষ্ট আছে আপোনাৰ এইজন আছে আমাৰ ৰাইডাৰ এইফালে কি নাম জয়ন্ত নামটো মোক খুব জয়ন্ত আছে এইফালে আমাৰ তপন দা আছে এই অভিষেক গুণ্ডা এইফালে কি কবি কিয় কবি কি ক'ম ইয়াত দাদা কি নচলিব ন নচলিব না অসমীয়া হয় মানৱ কি কবি মানৱ কি কবি তাকে আমাৰ অসমীয়া কালি যিটো ঘটনা হৈ গৈছিলে সেই ঘটনাটোৰ ওপৰত আমি খবৰ পাই পিনে আহিছিলোঁ। কিন্তু এতিয়া মানুহ পলাই পটং বিহাৰী নাই বিহাৰী ফুট কি কবি কি ক'ব বাইদেউ খোৱাত ব্যস্ত দেখোন এইফালে কি ক'ব ঐ ডেকা ছটা বম বৰা ধামাকা অসমীয়া পলাব লাগিব জয় আই অসম জয় আই অসম বোলে এইটো নতুনকৈ বনাই আছোঁ কি ক'ব দাদা আছে কি ক'ব আগ্ৰাসন নচলিব বঢ়িয়া কি ক'ব লাচিত সেনা কাণৰ তলত ইয়াৰ উৎপাত কৰিলে অসমত কাণৰ তলত কেইটা পৰিব হিচাপ নহ'ব। কি ক'বা ভাই জয় আই অসম এই আমাৰ এই গুৰেছৰ পৰা আহি যায় কি ক'বি এটাও বহিৰাগত দপদপানি অসমত নচলিব বিশেষকৈ গুৱাহাটী এই ভাই কি ক'বা ৰূপম দা কি ক'বা ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ যে যোৱাকালি দীঘলী পুখুৰীত এটা ঘটনা ঘটি গ'ল অপ্ৰীতিকৰ ঘটনা বিহাৰী আৰু অসমীয়াৰ মাজত। গতিকে আমি এইটো বিলাসী নাই ক'ব বিচাৰোঁ যে ইয়াত কোনো বিহাৰী কোনো দাদাগিৰি নচলিব অসমীয়া মানুহক ইয়াত অসমীয়া মানুহে ইয়াত জেগা নাপায়। হয় হয় বঢ়িয়া বঢ়িয়া এইটো কথাবোৰ স্পষ্ট হয় ইয়াত এইটো অসম হয় অসমীয়া মানুহে ইয়াত খিলঞ্জীয়া মানুহে দোকান দিছে দোকান দি থাকিব কোনো বহিৰাগত বিহাৰী হওক বহিৰাগত কোনো ব্যক্তিয়ে ইয়াত কোনো ইয়াৰ পৰা আগ্ৰাসন চলাব নোৱাৰিব আৰু যদি কিবা কাৰণে আগ্ৰাসন চলায় ৰাস্তাত লেঙেঠা কৰি পিটি পেলাই তাক বিহাৰত কেনেকৈ থৈ আহিব লাগিব কেনেকৈ পিটে জানে নহয় কি ক'বা নাই বীৰ লাচিত সেনা অসম থকালৈকে কিন্তু অসমত অনা অসমীয়া দাদাগিৰি নচলিব চিধা কথা স্পষ্ট কথা যোনে হওক জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ইয়াত লাংটা কৰি পিঠা হ'ব অনা অসমীয়াক লাংটা কৰি পিটিম ইয়াত এই দীঘলী পুখুৰীৰ পাৰত যদি অসমীয়াৰ ওপৰত দমদমনি দেখায় যোনে হওক বদমাচি নচলিব ইয়াত বঢ়িয়া অনা অসমীয়াৰ দেখিছা লাচিত সেনা ল'ৰা আছে